আৰু বন্ধুসকল ফাইনেলি মানে একদম 14 Pro Max টো ল'ম বুলি ভাবিছো তো আনবক্সিং কৰিব লাগিব ন মিকিদা খোলা এনে খোলে নেকি এ টানি দিয়া ডাইৰেক্ট টানি দিয়া হেল্ল' কুটুমসকল গুড মৰ্ণিং আপোনালোকেতো সকলোৱে শুনিছেই মানে আইফোনৰ 14 Pro Max ৰিলিজ হৈ গ'ল মানে আইফোনৰ 14 সিৰিজ ৰিলিজ হৈ গ'ল আৰু মানে গাইছ এই আইফোন 14 সিৰিজৰ মোবাইলটোত ন 14 Pro Max টোত বহুত কিবা কিবি ফিচাৰ্ছ আছে মানে একদম খাতৰা মানে আগৰটোতকে তো সেইবাবে মানে গাইছ আইফোন 13তকে ন 13 Pro Max টো কে মানে আইফোন 14 Pro Max টো একদম হেভি মানে একদম কিবা কিবি ডাইনামিক ডিসপ্লে না আইল্যান্ড সেইবোৰ আছে বোলে তো আগৰটোতকে বহুত খাতৰা মানে তো সেইবাবে মই আজি কিনিমগে বুলি ভাবিছো তিনিচুকীয়া যাব লাগিব এতিয়া আৰু আপোনালোককো কম দাম হ'ব কিমান টকা ল'ব পাৰিব ক'ৰ পৰা ল'ব পাৰিব তো বলক তিনিচুকীয়া যাম আৰু বন্ধুসকল এতিয়া আহি মানে ফাইনেলি তিনিচুকীয়া পাই গ'লো একদম টিডিএ মাৰ্কেটৰ ওচৰত আৰু মানে এইকেইদিন পূজা ন তো পূজাৰ কাৰণে মানে চবফালে বজাৰ কৰা মানুহ বহুত ভিৰ আৰু এইখন হৈছে টিডিএ মাৰ্কেট আইফোন 14 Pro Max আৰু বন্ধুসকল ফাইনেলি মানে টিডিএ মাৰ্কেটৰ নম্বৰ 1 দোকান এফালে মিকিদা মোবাইল দোকানখনত পাই গ'লোহি কি খবৰ মিকিদা বঢ়িয়া একদম হেপী দুৰ্গা পূজা দেই একদম পূজা আহি আছে একদম মিকিদা আৰু দোকানত কিবা কিবি অফাৰ চলি আছে নেকি পূজা অফাৰ আমি দিম ভাল কভাৰ ৰেট বহুত ধুনীয়া ৰেট আহিব একদম অফাৰত দিব ওয়াও আৰু মানে আপোনালোকে তো জানে 14 Pro Max মোবাইল আহি গ'ল তো 14 Pro Max এইটো নেকি মিকিদা এইটো 14 Pro Max ওয়াও আৰু বন্ধুসকল ফাইনেলি মানে একদম 14 Pro Max টো ল'ম বুলি ভাবিছো তো আনবক্সিং কৰিব লাগিব ন মিকিদা খোলা এনে খোলে নেকি এ টানি দিয়া ডাইৰেক্ট টানি দিয়া ও এফালৰ টানা আকৌ এই পিস এফালৰ টানা ও বঢ়িয়া এতিয়া খোলা নেকি খোলা টেন এই আসাইলক কালার 14 Pro Max পার্পল কালার তিনটা ক্যামেরা বাপ রে এই ডাঙৰ 48 মেগাপিক্সেল ক্যামেরা আগত 13 Pro Max 12 মেগাপিক্সেল আছিল এটা 48 তোমাৰ ভিডিওগ্ৰাফিৰ কাৰণে বেষ্ট ফোন ওয়াও আৰু আগফালে কিবা ডাইনামিক আইল্যান্ড না কি আছে আছে এইটো দেখাইছো আৰু এফালে বন্ধুসকল এটা মোবাইল অন হৈ গ'ল আৰু মিকিদা এইটো দাম কিমান এতিয়া এইটো 1,39,000 1,39,900 ও মাই গড साला किडनी निकाल लिया गॉड 1,39,900 মানে 1,40,000 টকা দাম এটো চাওক এটো ওয়াও এটো মানে ডাইনামিক আইল্যান্ড না এটো মেইন ইয়াৰ কিন্তু মানে ফেমাস মানে মানুহ ইয়াৰ কাৰণে মানে ক্ৰেজ বহুত বাঢ়ি গৈছে মানে এটো লাগে এতিয়া নোজ ডিসপ্লে মানুহ বাই বাই কৰি দিলে নোজ ডিসপ্লে এটো চাওক এই যেনেকুৱা এটো আছে না এটো কেনেকুৱা আছে ডাঙৰ হৈ যাব নেকি ডাঙৰ কৰিম মই এতিয়া এটো ডাঙৰ হৈ যাব এই বাপ ৰে ডাঙৰ হৈ যায় সৰু হৈ যায় মানে ও চাইছা আৰু গাইস ফাইনেলি ইমান দামী মোবাইল এটা লৈছো ন তো কভাৰ এটা লৈ ল'ব লাগিব নহয় এইফালে কভাৰ এটা লগাই দিও আছে না একদম বাপ ৰে লগাই দিয়ক একদম মজা কভাৰ টেম্পাৰ সব লগাই দিব তো বন্ধুসকল এবাৰ এইটো চাওক একদম সবফালে লগাইলো এফালে একদম কভাৰ লগাইলো কভাৰ একদম টিপটপ এইটো ঘূৰি এইফালে এইটো কভাৰ আৰু এইফালে আমাৰ ছাৰ সকলো কিবা মোবাইল বনাব আহিছে নেকি আপোনালোকে হয় মই তোমাৰ মোবাইলটো চাবলৈ বিচাৰিছো মোৰ মোবাইলটো চাওক অলপ চাই লওক এনেকুৱা মোবাইল ল'বলৈ বহুত পইচা লাগিব না মই ইনষ্টলমেণ্টতহে লৈছো আৰু গাইজ যদি আপোনালোকে এনেকুৱা আইফোন 14 ল'ব বিচাৰে তেতিয়াহ'লে দীপদা আইফোন 14 কি আছে 14 আছে 14 প্লাস আছে 14 Pro আছে 14 Pro Max আছে তো 14 Pro Max টো দাম গম পালে আপোনালোকে 1,40,000 আৰু অনলি 14 টো কিমান only 14 to 79,900 আৰু 14 plus 89,900 আৰু 14 Pro to 1,29,900 আৰু এইটো আপুনি গম পায় 1,39,900 वाव মানে কেটকা মান কম 40,000 নহয় জানো আৰু আপোনালোকে যদি ল'ব বিচাৰে মানে তেতিয়াহ'লে মিকি মোবাইলত আহি যাব আৰু লৈ ল'বহি পায় আইফোন 14 সিৰিজৰ যিকোনো মোবাইল নহয় জানো তো ইয়াৰ নাম্বাৰটো দি দিছো আপোনালোকে ফোন কৰি আহি যাব পূজা অফাৰটো চলি আছে ন এইকেইদিন এইফালে দাদা এজন লগ পালো দেই কি কৰিব আহিছিলে আৰে অলপ মোবাইল লগ কৰিলো এলেনৰ লগ পালো বিয়াত মজা লাগিছে বিয়াত মজা লাগিলে দেই ভিডিঅ' চাই বিয়াত মজা লাগে বিয়াত মজা লাগে নেকি নাও দিয়া নেকি নকবা দুলিয়া জানো আৰু গাইছে এফালে আলিদা মানে মিকিদা ভাইক নহয় জানো আজি আলিদা মানে বাৰ্থডে হেপী বাৰ্থডে টু ইউ দেই আলিদা ৱেলকাম তো গাইছ ফাইনেলি বদলাইলো কিমাননো আইফোন 12 চলাই থাকিব এইটো 12 আছিলে এইটো হৈছে 14 Pro Max চ' কভাৰটো বদলাইলো মানে ইয়াত লেন্স লাগি আছে এইটো লেন্স নাই নহ'লে ঐ পাটেল বল নতুন আইফোন অলপ টেষ্ট কৰি চাংগে বাহিৰত অলপ মজা লাগি কেনেকুৱানো চলে এইটো কেনেকুৱানো ডিফাৰেঞ্চ আছে বাকী কেইটাতলে এইটো চাওক গাইজ এইটো হৈছে আইফোন 12ত বনাই আছো ভিডিঅ' এইটো চাওক এবাৰ 14 Pro Maxত আৰু গাইজ এইটো মানে 14 Pro Maxত বনাইছো ভিডিঅ' বেলেগ নহয় মানে একেই দেখিব আপোনালোকে কিন্তু মানে অলপ মানে চালিয়া মানে এইটো একদম কিবা কিবি নচ আছে কি মই দেখুৱাই আছো ৰ'ব আপোনালোকক আজি মানে পুৰা বজাৰ ভিৰ হৈ আছে মানে একদম
কেনেকুৱা গ্লাছ হয় দাদা 40 rupees গাইজ মানে আগতে 13 Pro Max আৰু 14 Pro Maxৰ মাজত মানে ডিফাৰেঞ্চ সেইটোৱে মানে এইটোত মানে চাওক এইটো আছে নচ এইটো হৈছে আপোনাৰ ডাইনামিক আইলেণ্ড বুলি কয় মানে এইটো ডিপ বুলি কয় আৰু ডাইনামিক মানে চেঞ্জ হৈ থাকে ইয়াত চাওক আপোনালোকে এইটো চাওক আপোনালোকে আইলেণ্ডটো ডাঙৰ হ'ব সৰু হ'ব মানে এইটো চাইলেণ্ডটো এইটো চাওক আকৌ ডাঙৰ হৈ গ'ল আকৌ সৰু হৈ যাব তো এনেকুৱা ফিচাৰ্ছ আছে মানে যিকোনো মাৰিলে কৰিলে ইয়ালৈ নটিফিকেশ্যনবোৰ যায়গৈ কিবা যদি নটিফিকেশ্যন আহে টুৱাং এতিয়া নতুন আনিছোৱে ন পাছত গম পাম মানে আপোনালোকে চাওক আৰু মানে ইয়াত আৰু মানে বন্ধুসকল এই মোবাইলটো পাছফালে মানে কেমেৰাৰ ডিফাৰেঞ্চ আছে আগতোত মানে চব 12 মেগাপিক্সেল আছিলে মানে 13 হওক 13 Pro Max হওক এইটোত মানে এই মেইন কেমেৰাটো 48 মেগাপিক্সেলৰ বাকী দুটা মানে 12 আৰু আগফালে 12 কিন্তু মানে অটো ফ'কাছ আছে মানে একদম পাছফালৰ কেমেৰা নিচিনাই যদি ৰিলছ এইবোৰ বনাই মানে একদম মজাকে বনাব এতিয়া 14 Pro Maxত মানে এইটো মোবাইল মানে বাকী কেইটাতলে বহুত ভাল মানে একদম চালিয়া আৰু একদম কি এইটো মোবাইলে বনাইছো চাওক এতিয়া আন্ধাৰতো মানে পোহৰ উঠি আছে ন দাদা পুৰা আন্ধেৰা মে বি পোহৰ হে এইটো আপেল বনাই আছে এতিয়া আকৌ এইটো 1x এইটো 2x এইটো 3x এইটো পাটেল এইটো 9x লৈকে জুম হয় মানে এইটো ভিডিঅ'ত 9x লৈকে এনেকৈ জুম হৈ যায় চাওক এইখন চাওক চাইনবোৰ্ডখন 9x লৈকে জুম হৈ যায় একদম সেইখন চাওক চাইনবোৰ্ড ওলাই গৈছে 9x জুম আৰু এই মোবাইলটোত চিনেমেটিক মোডো আছে আপোনালোকেতো জানেই iPhone 13তো আছিলে চিনেমেটিক মোড পাছৰখিনি ব্লাৰ ব্লাৰ পাছৰখিনি হৈ গৈছে আকৌ ইয়াক আনি দিছোঁ পাছৰখিনি লগ এনেকুৱা ফেচিলিটি মানে এইটোতো আছে আৰু মানে এইটোত একশ্যন মোডো আছে মানে দৌৰিলে নিহিলে বোলে বাপৰে দৌৰিলে নিহিলে হিলাই চাওঁচোন একশ্যন মোড দৌৰিম নিহিলে থাক আৰু বন্ধুসকল এফালে মোবাইলটো চাই থাকোঁতে ভাইটি এটা লগ পালোঁ কি নাম তোমাৰ ভাইটি নমস্কাৰ মোৰ নাম প্ৰিন্সমান এই তিনিচুকীয়াতে বোলে পঢ়িছে চেনাইম স্কুলত ন লগ পাই ভাল লাগিল দেই হেণ্ডচেক একদম গৈ থাকিবা তেন্তে তো যি বুলি ক'লেও এতিয়া জুচ খাই লওঁ তো মজা আহি গ'ল তাৰপিছত আপোনালোকে যদি মোবাইল ল'ব আছে লৈ যাবহি তিনিচুকীয়া মিকি মোবাইলৰ পৰা ন পাটেল খাইছা আৰু গাইছ আজিৰ পৰা এইটোতে ভিডিঅ' বনাব লাগিব এইটোৱে হৈছে আইফোন মোবাইলৰ দুনিয়াৰ আটাইতকৈ হেভিটো iPhone 14 Pro Max